গাইছ ভিডিঅ'টো মানে মই বহুত দুখত বনালো। এতিয়া চাব হা, আমাৰ ওচৰত মানে স্কুল এখন আছে। স্কুলখনৰ সদায় মানে ধুনীয়া ধুনীয়া ছোৱালী আহে। তাৰপিছত আজি কি হ'ল, ৰাতিপুৱাতে মই সোনকালে উঠিলোঁ। উঠি কৰি পেলাই মানে মই ধুনীয়াকৈ আমাৰ আগফালে মানে বাটতে বহি আছোঁ। ছোৱালী এজনী আহিলে, আহি পেলাই আৰু মোক এনেকৈ হাই বুলি দিছে। ময়ো এনেকৈ হাই বুলি দিছোঁ। তাৰপিছত তোমাৰ তাই যেতিয়া মোক হাই বুলি দিলে, মই মানে একে সপোন ৰচিয়ে দিলোঁ আৰু মই মানে তাইক বিয়াই পাতিলোঁ। আমাৰ ল'ৰা ছোৱালী এহালো হ'ল, চুনু আৰু মুনু। তাৰপিছত ছুটি দিয়া টাইম হৈছে, ঠিক 2:30-3টামান বাজিছে আৰু দেই। তাৰপিছত মই আকৌ একে জেগাতে ৰখি আছোঁ বাটত। তাৰপিছত কি হ'ল, তাহাঁতে মোক একদম মানে সেইখিনিতে ৰখিলে। মই বোলো কি হ'ল, তাৰপিছত কৈছে চেইনডাল পৰি থাকিল। মই বোলো ৰ'বা মই তুলি দিওঁ ৰ'বা। তাৰপিছত মই চেইনডাল তুলি দিলোঁ। তাৰপিছত তাই মোক কৈছে থেংক ইউ দাদা। মই বোলো ৱেলকাম ভণ্টি। কি যে ন দাদা ভণ্টি, এটলিষ্ট ইয়াতেতো কৰিব দিয়া শ্বেয়াৰ কৰিলোঁ অলপ।